নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে আছে কোনো দলত যোৱা নাই খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ যেনেবা বিজেপিত যাব কেতিয়াবা ইউ পি পি এলত যাব বুলিও শুনিছোঁ কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত যেহেতু আলোচনা হৈছে না হোৱা নাই কাৰ লগত কি আলোচনা হৈছে কি শুনি আছে মই বেলেগৰ পৰা শুনি আছোঁ মই কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত বিপদতে